GST। অনুষ্ঠানটিত শুনাবলৈ লোৱা হৈছে দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক মনোজ কুমাৰ হাজৰিকাৰ সৈতে GSTৰ বিষয়ে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিব শ্যামলেন্দু দাসে। সমগ্ৰ দেশজুৰি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চৰ্চা চলি আছে আৰু সেইটো হ'ল GST, অৰ্থাৎ সামগ্ৰী আৰু সেৱা কৰ। GST কি, ইয়াৰ ওপৰত আলোকপাত কৰাৰ কাৰণে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে তেজপুৰ দৰং কলেজৰ বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক শ্ৰী মনোজ কুমাৰ হাজৰিকা। নমস্কাৰ। নমস্কাৰ হাজৰিকা। গোটেই দেশত মানে এতিয়া নতুন কৰ ব্যৱস্থা চৰ্চাৰ বিষয় হৈ আছে। আচলতে আমি সামগ্ৰী আৰু সেৱা কৰ বা GST এই বস্তুটো মানে কি আপুনি অলপ বহলাই যদি কয় তেতিয়াহ'লে আমাৰ কাৰণে সকলোৱে সোতাৰ কাৰণে সুবিধা হ'ব। হয়, GST আপুনি ইতিমধ্যে কৈছে, GST অসমীয়াত ক'বলৈ গ'লে সামগ্ৰী আৰু সেৱা কৰ, আৰু যদি আমি ইংৰাজীত কওঁ গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স। আচ্ছা, GST হৈছে আমাৰ দেশত প্ৰযোজ্য হৈ থকা বিভিন্ন ধৰণৰ পৰোক্ষ কৰসমূহৰ সংমিশ্ৰণৰ একত্ৰীকৰণৰ এটা সূত্ৰ। আচ্ছা, ইয়াত সামগ্ৰী আৰু সেৱাৰ ওপৰত কোনো ধৰণৰ পাৰ্থক্য কৰা নাই। আগতে সামগ্ৰী বুলি এটা বেলেগ আছিলে, গুডছ টেক্স বেলেগ আছিলে, ছাৰ্ভিচ টেক্স বুলি এটা বেলেগ আছিলে। এতিয়া আমাৰ GSTৰ অধীনত সামগ্ৰী আৰু সেৱা একেখন মঞ্চতে ৰখা হৈছে। GST বুলি কোৱা হৈছে গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স। GST হৈছে কোনো এটা বস্তুৰ উৎপাদনৰ পৰা উপভোক্তালৈ হস্তান্তৰ কৰোঁতে প্ৰযোজ্য হোৱা বিভিন্ন ধৰণৰ পৰোক্ষ কৰসমূহৰ বিপৰীতে একক পৰোক্ষ কৰ পদ্ধতি। তাৰমানে আগতে আপোনাৰ যিটো আছিলে ধৰক আমাৰ সেৱা কৰ মানে ছাৰ্ভিচ টেক্স, হয়, আৰু কিবা আপোনাৰ এক্সাইজ ডিউটি, হয়, আমাৰ আগতে বিভিন্ন ধৰণৰ আপোনাৰ পৰোক্ষ কৰ বিলাক আছিলে, বহুত স্তৰত আছিলে, বেলেগ বেলেগ স্তৰত আছিলে। ধৰি লওক আমাৰ দেশত চলি থকা পৰোক্ষ কৰসমূহ বুলি ক'বলৈ গ'লে আবকাৰী কৰ, অতিৰিক্ত আবকাৰী কৰ, সেৱা কৰ, কিনা বেচাৰ শুল্ক বা কাষ্টম ডিউটি, কেন্দ্ৰীয় বিক্ৰী কৰ, ৰাজ্যিক বিক্ৰী কৰ, আমোদ প্ৰমোদৰ কৰ, এনেদৰে বিভিন্ন ধৰণৰ কৰ আমাৰ প্ৰযোজ্য হৈ আছিলে পৰোক্ষ কৰ। আৰু একেটা সামগ্ৰীৰ ওপৰত প্ৰায় ৩-৪ বিধমান কৰ প্ৰযোজ্য হয়। এতিয়া GSTৰ অধীনত আহিলে এই সামগ্ৰীসমূহৰ কৰসমূহ এটা সামগ্ৰীৰ ওপৰত এটাই কৰ থাকিব। আৰু এইটো হৈছে আমাৰ GSTৰ প্ৰধান লক্ষ্য যে এই যিখন GST বিধায়ক 2016 চনৰ 3 আগষ্ট তাৰিখে আমাৰ সংবিধানৰ 122 নং সংশোধনী হিচাপে গৃহীত কৰা হৈছে। এই বিধায়কখনৰ মুখ্য উদ্দেশ্য হ'ল এখন ৰাষ্ট্ৰ, এখন বজাৰ, এটা কৰ। আচ্ছা আচ্ছা, মানে আচলতে কি এই বস্তুৰ জৰিয়তে মানে আমাৰ গোটেই দেশৰ মানে অৰ্থনৈতিক অৱস্থাত একত্ৰীকৰণ কৰাৰ এটা যোজা চলি আছে। আচলতে ঘটনাটো এনেকুৱা হয় যে আগতেও পৰোক্ষ কৰ আছিলে, এটা সামগ্ৰীৰ ওপৰত বিভিন্ন ধৰণৰ কৰ আছিলে। পৰোক্ষ কৰসমূহ বিভিন্ন ধৰণৰ পৰোক্ষ কৰসমূহ হোৱাৰ কাৰণে চৰকাৰী কৰ্তৃপক্ষৰ সংগ্ৰহত এটা বিশেষ অসুবিধা হৈছিলে, কাৰণ বিভিন্ন ধৰণৰ কৰ বেলেগ বেলেগ ধৰি লওক কৰ্তৃপক্ষই সেইবিলাক সংগ্ৰহ কৰিছিলে, আৰু সেইবিলাক সংগ্ৰহ কৰিবলৈ যাওঁতে এটা বৰ খেলি মেলি সৃষ্টি হৈছিলে, জটিল অৱস্থাৰ সৃষ্টি হৈছিলে। আৰু এচাম অসাধুৰ ব্যৱসায়ীয়ে সদায় ইয়াৰ মানে মুনাফা আদায় কৰি আছিলে। তেওঁলোকে অসৎ উপায় অৱলম্বন কৰি তেওঁলোকে পৰোক্ষ কৰসমূহ চৰকাৰক ঠিকমতে জমা দিয়া নাছিলে, যাৰ বাবে আমাৰ চৰকাৰৰ এটা বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ চৰকাৰে কৰিব পৰা নাছিলে। আৰু তাৰ বাবেই হয়তো আমাৰ দেশখনৰ বাজেটখন আজি 70 বছৰে ঘাটি হৈ থাকিবলগীয়া হৈছে। আৰু চৰকাৰে সেইটো উপলব্ধি কৰিছে যে আমাৰ দেশৰ বজাৰখনেই হ'ল আচল ক'লা ধনৰ উৎস। সেইবাবে এই বজাৰখনত যিবোৰ পৰোক্ষ কৰ প্ৰযোজ্য হৈ আছে, এই পৰোক্ষ কৰসমূহৰ বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰি আমাৰ দেশত GST বলবৎ কৰিবলৈ চেষ্টা কৰিছে। আচ্ছা, এই ক্ষেত্ৰত মই এটা প্ৰশ্ন কৰিব বিচাৰিছো, এই আমাৰ এই যে GST কৰ যিটো এই কৰটো কি আমাৰ দেশতেই প্ৰথম নে বেলেগ বেলেগ বিদেশৰ বেলেগ বেলেগ দেশতে কি এইটো কৰটো বলবৎ হৈছে না? এইটো আচলতে আপোনাৰ পোন প্ৰথমবাৰৰ বাবে ফ্ৰান্সত 1954 চনতেই ইয়াক বলবৎ কৰা হৈছিলে। আৰু ইয়াৰ যেতিয়া সুফল বিলাক দেখিলে তাৰ পিছতে ক্ৰমে
জাপান, দক্ষিণ কোৰিয়া, ইংলেণ্ড, অষ্ট্ৰেলিয়া আদি দেশসমূহে GST বলবৎ কৰিলে। আমাৰ এছিয়াটো প্ৰায় 7খন দেশে ইতিমধ্যে GST বলবৎ কৰিছে। সেই দেশসমূহৰ ভিতৰত আছে ক্ৰমে ইণ্ডোনেছিয়া, কম্বোডিয়া, লছ, ফিলিপাইন, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম। তেওঁলোকে ইতিমধ্যে সেই দেশসমূহ ইতিমধ্যে GST বলবৎ কৰিছে। তেখেতৰ মানে যিটো মই কৈ আছো আমাৰ ভাৰতবৰ্ষৰ দেশত যিটো আমাৰ বহুধা কৰ ব্যৱস্থা, সেই কৰ ব্যৱস্থাৰ পৰা আঁতৰি এটা একক কৰ ব্যৱস্থাৰ একক একত্ৰীকৰণ কৰাৰ কাৰণে একক পৰোক্ষ কৰ পদ্ধতি। তাৰমানে কি আমাৰ আপুনি এইমাত্ৰ কোৱাৰ দৰে আপোনাৰ বিদেশত যিটো আপোনাৰ আমাৰ এছিয়াৰ দেশৰ 7টা দেশে আপোনাৰ এইটো ইতিমধ্যে বলবৎ কৰিছে। এই তেখেতে কিবা ফলপ্ৰসূ বা ইয়াৰ কিবা সুফল পাইছে নেকি? হয়, সুফল পোৱাৰ কাৰণে এই আমাৰ ভাৰতবৰ্ষতো মানে ইয়াক বলবৎ কৰিবলৈ চেষ্টা কৰি থকা হৈছে। কিন্তু আপুনি জানে আমাৰ ভাৰতবৰ্ষত প্ৰায় 29খন ৰাজ্যৰে গঠিত এখন মানে আপোনাৰ যুক্তৰাষ্ট্ৰীয় এখন ৰাষ্ট্ৰ, তাত অতি সহজে GST বলবৎ কৰিব পৰা নাযায়। সেইকাৰণে আপোনাৰ GSTৰ বিষয়ে পৰামৰ্শ আগবঢ়াইছিলে 2003 চনত কেলকাৰ টাস্ক ফৰ্চ কমিটিয়ে। তাৰ পৰা এটা দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰি 1916 চনৰ 3 আগষ্ট তাৰিখেহে আমাৰ দেশত সাংবিধানিক যিটো মৰ্যাদা GST লাভ কৰিছে। আৰু আমাৰ অসমত 22 আগষ্ট 2016 তাৰিখে অসমৰ বিধানসভাত সৰ্বসন্মতিক্ৰমে GSTৰ বিলখন গৃহীত কৰি অসম ভাৰতবৰ্ষৰ সকলো ৰাজ্যতকৈ প্ৰথম GST মানে বলবৎ মানে GST সঁহাৰি জনোৱা সমৰ্থন জনোৱা ৰাজ্য হিচাপে পৰিগণিত হৈছে। এতিয়া মানে আপোনাৰ অসমৰ বাহিৰে আৰু আপোনাৰ ভাৰতবৰ্ষৰ গোটেই ৰাজ্য কি আপোনাৰ এইটো গৃহীত হৈছে নেকি? এইটো গৃহীত হৈছে 16 আপোনাৰ 2016 চনৰ 3 আগষ্ট এইটো গৃহীত হৈছে। হোৱাৰ এতিয়া কিছুমান তাৰ পিছৰ অসমৰ বাহিৰে আৰু তাৰ পিছত বিহাৰৰ পৰা আদি কৰি এতিয়া গোটেই 29খন ৰাজ্য এতিয়া সন্মতি প্ৰদান কৰিছে। তাৰমানে আচলতে GST লাগু হোৱাৰ কাৰণে বলবৎ হোৱাৰ কাৰণে আমাৰ দেশৰ এতিয়া কোনো অসুবিধা নাই, বাধা নাই যে আমি তাৰমানে এতিয়া আমাৰ GSTটো এটা লাগু মানে বলবৎ হ'ব পাৰিব। হয়, আৰু এইটো আচলতে ধাৰ্য কৰাইছিল 1 এপ্ৰিলত আমাৰ গোটেইখিনি কাম হৈ উঠা নাছিলে। এতিয়া 1 জুলাইলৈ ইয়াক কৰা হৈছে যে 1 জুলাইৰ পৰা GST বলবৎ কৰা হ'ব। বেলেগ অসুবিধা নাই। অসুবিধাৰ ভিতৰত এইটো আছে যে আমাৰ যিসকল মানে কৰদাতা আছে তেওঁলোকে এই বস্তুটো তেওঁলোকে বুজিব পাৰিছে নাই, এই বস্তুখিনিৰ বিষয়ে তেওঁলোকে জ্ঞান পাইছে নে নাই, বহুতে নাজানে। বহুতে ভাবে যে GST এটা বেলেগ এটা কৰ চৰকাৰে আমাৰ ওপৰত জাপি দিব ওলাইছে। আৰু এনেকুৱাও হৈছে বহুতে বুজি পোৱা নাই, এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে। তেওঁলোকে ভাবিছে যে GST অহাৰ লগে লগে বস্তুবিলাকৰ দাম বাঢ়িব। GST অহাৰ লগে লগে বস্তুবিলাকৰ দাম নাবাঢ়ে, আগতে যি হৈছিল সেইটোৱে থাকিব। আৰু উপভোক্তাসকলৰটো মই যিটো ভাবিছো, মোৰ যিখিনি জ্ঞান তাৰে যিখিনি মই অধ্যয়ন কৰিছো তাৰ পৰা গম পাইছো যে উপভোক্তাসকলৰ বিশেষ অসুবিধা নহ'ব। কাৰণ উপভোক্তাসকলে আগতেও পৰোক্ষ কৰসমূহ দি আছিলে, এতিয়াও দিব। হয়তো কোনোবা এটা সামগ্ৰীত অলপ বেছিকৈ দিবলগীয়া হ'ব পাৰে আগতে দিয়াতকৈ, বা এতিয়া কম দিবলগীয়া হ'ব পাৰে। কিন্তু এনেকুৱা নহয় যে তেওঁলোকৰ ওপৰত অতিৰিক্ত বোজা পৰিব। দৰাচলতে মানে GST হোৱাৰ বাবে আমাৰ উপভোক্তাৰ লাভান্বিত হ'ব বুলি আমি ভাবো। হয়, নিশ্চয় লাভান্বিত মানে কি, আচলতে যিহেতু আগতেও দি আছিলে টেক্স, কৰ আগতেও দি আছিলে আৰু এতিয়াও দিব। তেওঁলোকৰ আমি কৰদাতাসকলৰ এটা আমাৰ মনত এটা শংকা থাকে যে আমি যিটো যে বিক্ৰী কৰ দিলো, পৰোক্ষ কৰ দিলো, সেই কৰটো আচলতে তাৰ সৎ ব্যৱহাৰ হৈছে নাই। আগতে আমাৰ শংকা থাকে। আৰু আমি বহুতে জানো যে আমাৰ এই যে যিটো টেক্স ললে, যিটো আমাৰ যে আপুনি কিবা এটা সামগ্ৰী কিনিছে কোনোবা এখন দোকানৰ পৰা, সেই সামগ্ৰীটো আপুনি কেতিয়াবা মানে ৰিচিপ্টখন ললেও আপোনাৰ সন্দেহ থাকি যায় যে এই ব্যৱসায়ীজনে মোৰ যিটো কৰ মোৰ পৰা সংগ্ৰহ কৰিলে সেইটোতো তেওঁৰ নিজৰ নহয়, সেইটো তেওঁ চৰকাৰী কৰ্তৃপক্ষক জমা দিব লাগে, তেওঁ সঠিকভাৱে জমা দিছে নে নাই, এইটো আপোনাৰ সন্দেহ থাকি যায়। কিন্তু GST অহাৰ পাছত এইটো আপুনি নিশ্চিত হ'ব পাৰিব যে আপুনি দিয়া যিটো কৰ সেইটো চৰকাৰে সংগ্ৰহ কৰিব পাৰিছে আৰু কৰিব। তাৰ কাৰণে এটা আপুনি আত্মসন্তুষ্টি লাভ কৰিব, যিটো আগতে পোৱা নাছিলে আপুনি। আচ্ছা, আপুনি যে ক'লে যে আপোনাৰ কৰটো দিবই, এইটো আপুনি কেনেকে ক'ব পাৰিব যে আপোনাৰ GSTটো ধৰক বলবৎ হ'ল, সেই ক্ষেত্ৰতে আপোনাৰ কোনোবাটো নিদিবও পাৰে, এনেকুৱাটো হ'ব পাৰে? নাই, তাৰমানে বস্তুটো এনেধৰণে বনোৱা হৈছে, এটা মানে ইয়াক এটা জটিল আৰু ব্যাপক কম্পিউটাৰ তথ্য আৰু কাৰিকৰী ব্যৱস্থাৰে সৃষ্টি কৰা এক আধুনিক পৰোক্ষ কৰ পদ্ধতি। আচ্ছা, ইয়াতে কোনোবা এজনে যদি
কৰ নিদিয়ে তেতিয়া সেই কৰটো তেওঁ পিছৰজনে বহন কৰিব লাগিব। আচ্ছা আচ্ছা আচ্ছা। যেনেকে আগতে ভেটত আছিলে। ধৰি লওক আপুনি এটা সামগ্ৰী কিনিছে, সামগ্ৰীটোৰ মূল্য ধৰি লওক 100 টকা। 100 টকাৰ ওপৰত GST ধাৰ্য কৰা হৈছে 10%। 10%, ঠিক আছে। এতিয়া 10% যেতিয়া আপুনি উৎপাদনকাৰীৰ পৰা সেই সামগ্ৰীবিধ কিনিব, তেতিয়া আপুনি তাৰ ওপৰত 10% আপুনি এইটো আবকাৰী কৰ বুলি ক'ব, কাষ্টম এক্সাইজ ডিউটি দিব লাগিব। তাৰমানে আপুনি 110 টকা দি সেই সামগ্ৰীবিধ কিনি আনিলে, তাৰ পাছত সেই সামগ্ৰীবিধ আপুনি আৰু অলপ কিবা কিবি লগাই প্ৰফিট বা লাভ যোগ কৰি আপোনাৰ সামগ্ৰীবিধৰ মূল্য হ'ল ধৰি লওক 200 টকা। এই সামগ্ৰীবিধ এতিয়া আপুনি বেলেগ এজনক বিক্ৰী কৰিব। বিক্ৰী কৰাৰ লগে লগে আকৌ তাৰ ওপৰত GST লাগি গ'ল আপোনাৰ 10%। তাৰমানে এইবাৰ আপোনাৰ GSTৰ পৰিমাণটো হ'ল গৈ 20 টকা। আগতে আপোনাৰ হৈছিলে 10 টকা। এতিয়া আপুনি 20 টকা আপুনি সেইজন ক্ৰেতাৰ পৰা আপুনি সংগ্ৰহ কৰিব, কৰি চৰকাৰক যেতিয়া জমা দিব, আপুনি 20 টকাই জমা দিব, কিন্তু আপুনি যাক কোৱা হয় ইনপুট টেক্স ক্ৰেডিট, এইটো ব্যৱস্থা ইয়াত ৰখা হৈছে যে এই যে আগতে আপুনি 10 টকা আপুনি কিনোতে যে এটা কৰ বহন কৰিলে, এইটো আপুনি আবকাৰী কৰেই হওক, মানে উচ্চ ক্ষেত্ৰত মানে য'ত চ'ৰ্চত উৎপাদনকাৰীকে দিলে, সেইটো এক্সাইজ ডিউটিয়ে হওক বা মানে আবকাৰী কৰ বা যিয়ে নহওক, বা যদি আপুনি বেলেগ শুক্ল দিছে কিবা, সেইটো আপোনাৰ ইয়াৰলৈ আপোনাৰ ৰাহি কৰি ঘূৰাই দিব। তাৰমানে আপোনাৰ 20 টকা জমা দিব, আপোনাৰ 10 টকা আপুনি তাৰ পৰা ঘূৰাই পাব। আচলতে আপুনি 10 টকাই দিলে। 10 টকাই দিলে। কিন্তু এটা কথা, যদি এতিয়া সেই উৎপাদনকাৰী গৰাকীয়ে যদি আপোনাৰ সেই 10 টকাটো জমা দিয়া নাই গভৰ্ণমেণ্টক, আচ্ছা আচ্ছা, বুজি চৰকাৰক যদি জমা দিয়া নাই, তেতিয়াহ'লে আপুনি এই 10 টকাটো ঘূৰাই নাপায়। আচ্ছা, বুজি পাইছেনে? আৰু যদি ঘূৰাই নাপায়, তেতিয়া জানো আপুনি সেইজন উৎপাদনকাৰীৰ ওচৰলৈ যাব বস্তু কিনিব? নাই নাই নাই, আপোনাৰতো লোকচান হ'ব। এবাৰ দুবাৰ বাৰু আপুনি নজনাত গ'ল। সেইকাৰণে সকলো মানে এটা চেইনত মানে থাকিব, যাতে তাৰমানে আপোনাৰ যদি ক'বলৈ আছিলে ধৰক উৎপাদনকাৰীয়ে যদি ধৰক সৎ ব্যৱসায়ী হয়, তেওঁতো ধৰক 10 টকা আপোনাক দিলে, ৰচিদো দিলে, 10 টকা দিলে, আকৌ ইয়াতে আপুনি 20 টকা লৈ 10 টকা আপুনি ঘূৰাই ইনপুট ক্ৰেডিট যিটো ইনপুট টেক্স ক্ৰেডিট বুলি কয়, সেই বস্তুটো পালে। তাৰমানে সেইটো আচলতে দৰাচলতে গৈ কিমান হ'ল? 20% মানে 20% হ'ল GST। হয় নে? 10% হ'ল। মূল্যটো বৃদ্ধি হোৱাৰ কাৰণে সেইটো 20 টকা হ'ল, পৰিমাণটো 20 টকা হ'ল। তাৰে 10 টকা আপুনি ঘূৰাই পাব। আৰু এটা আপোনাৰ ফালতে আপুনি 10 টকাটো আপুনি পাই গ'লে, পাই যাব। কিন্তু দৰাচলতে সেইটো বস্তুৰ মূল্য এতিয়া 100 টকাৰ লগত আৰু 20 টকা যোগ হ'ল। উপভোক্তা মানে এইটো ধৰক শেষ পৰ্যায়ৰ যিটো উপভোক্তাই আপোনাৰ 20 টকা বহন কৰিবলগীয়া হয়, 20 টকা বহন কৰে। সেই ক্ষেত্ৰত আপোনাৰ যে GST যিটো কৰ, সেইটো কিমান শতাংশ বুলি ধৰিব আপুনি? এতিয়া 10% ধৰিলে আপুনি 20% কেনেকুৱা বস্তুটো মানে কেনেকুৱা হ'ব? আপোনাৰ এটা সামগ্ৰী বিভিন্ন জনৰ হাতৰ পৰা বাগৰি আহি উপভোক্তাৰ হাত পাইহি, মানে শেষত গৈ উপভোক্তাই গোটেই কৰটো বহন কৰিবলগীয়া হয়, পৰোক্ষ কৰটো, যিটো আগতেও কৰি আহিছিলে। এতিয়া GST হলে কি হ'ব? GSTত মানে আপুনি যে ক'লে যে কোনোবাই যদি আপুনি যে কৈছে যে অসৎ পথ যদি অৱলম্বন কৰে, তেতিয়াহ'লে তেওঁ ব্যৱসায়িক তিষ্ঠি থাকিব নোৱাৰিব। সেইটো কথাহে মই ক'ব বিচাৰিছো। কাৰণ যেতিয়া আপুনি বস্তুটো কিনিছে, সামগ্ৰীবিধ কিনিছে, যদি সেই যিজনৰ পৰা কিনিছে সেইজন উৎপাদনকাৰী যদি সৎ নহয়, তেখেতে যদি আপোনাৰ কৰটো চৰকাৰক জমা দিয়া নাই, তেতিয়াহ'লে আপুনি কৰটো ৰেহাই নাপায়, ইনপুট টেক্স নাপালে আপুনি সদায় জানো তেওঁৰ ওচৰলৈ যাব বস্তু? তেওঁ বাধ্য হৈ তেওঁ টেক্সটো দিবলৈ, কৰটো দিবলৈ বাধ্য হৈ যাব। আৰু এটা ডাঙৰ কথা হৈছে GST, ইয়াত যিটো কোৱা হয় এইটো কেছকেডিং ইফেক্ট বুলি কোৱা হয়। তাৰ অসমীয়া তেনেকুৱা প্ৰতিশব্দ নাই, কেছকেডিং ইফেক্ট বুলিয়ে কয়। কেছকেডিং ইফেক্টটো হৈছে কৰৰ ওপৰত কৰ, যিটো GSTত নাই। আপোনাৰ GSTটো আমি ইমান সময়লৈ বহুত কিবা কিবি জানিব পাৰিলো GSTৰ বিষয়ে। আচলতে GST কেই প্ৰকাৰৰ? আচলতে আমাৰ দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি, যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ, তাৰ প্ৰতি লক্ষ্য ৰাখি GSTক 3টা ভাগত বিভক্ত কৰা হৈছে। ৰাজ্য চৰকাৰসমূহে সংগ্ৰহ কৰা GSTক ৰাজ্যিক GST, ষ্টেট GST বুলি কোৱা হয়। কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰা GSTক কেন্দ্ৰীয় GST, চেন্ট্ৰেল GST, আৰু আন্তঃৰাজ্যিক বাণিজ্যৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰা
আৰু সংগ্ৰহ কৰা জিএছটিক সংহত জিএছটি বা ইন্টিগ্ৰেটেড জিএছটি বুলি কোৱা হয়। এতিয়া কথাটো হ'ল মানে কি জিএছটি বলবৎ হোৱাৰ লগে লগে মানে কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰিব, আকৌ যেতিয়া ৰাজ্যত আহিব তেতিয়া ৰাজ্য চৰকাৰে সংগ্ৰহ কৰিব। তাৰমানে একেলগত ধৰক এটা বস্তুৰ ওপৰতে দুই বিধেৰে আপোনাৰ কৰটো সংগ্ৰহ হ'ব। ধৰক আপুনি কেন্দ্ৰীয় চৰকাৰে ধৰক 10% হয়, এটা যদি উদাহৰণস্বৰূপে এটা সামগ্ৰীত যদি 18% জিএছটি নিৰ্ধাৰণ কৰা হৈছে, তেতিয়া হয়তো 9% কেন্দ্ৰীয় চৰকাৰে আৰু 9% ৰাজ্য চৰকাৰে সংগ্ৰহ কৰে। তাৰমানে আমি যিটো দেখা পাওঁ যে জিএছটিৰ বিভিন্ন স্তৰ কৰা হৈছে, ধৰক আপোনাৰ 5%, 12%, 18%, 28%, তাৰমানে সেইটোৰ মাজতে আপোনাৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ভাগ কৰি ল'ব। তাৰমানে 12 মানে 12ই হ'ব, ইয়াতকৈ মানে বেছি নহ'ব। ৰাজ্যত সোমালেও সেই 12ৰ ভিতৰতে আপোনাৰ ৰাজ্য আৰু কেন্দ্ৰ নিজে থাকিব। হয়তো কোনোবা সামগ্ৰীত আপোনাৰ 12% যিটো দিয়া আছে 12%, তাৰে হয়তো সমানে হ'ব পাৰে ভাগটো, কেতিয়াবা হয়তো এনেকুৱা হ'ব পাৰে বেছি কমো হ'ব পাৰে। আচ্ছা, আপুনি যিটো এইমাত্ৰ কৈ যে ইন্টিগ্ৰেটেড হয়, সেইটো আন্তঃৰাজ্যিক বাণিজ্যৰ ক্ষেত্ৰত হ'ব। ধৰি লওক এটা আপুনি সামগ্ৰী অসমৰ বাহিৰৰ পৰা ক্ৰয় কৰিছে, তেতিয়া আগতে যিটো আপোনাৰ লাগিছিলে কেন্দ্ৰীয় বিক্ৰী কৰ, সেই কেন্দ্ৰীয় বিক্ৰী কৰটোৱে হৈছে সংহত জিএছটি। আচ্ছা, সেইটো বাৰু আমি গম পালো যে আপোনাৰ 12% হলে ধৰক ৰাজ্য আৰু কেন্দ্ৰ দুইজনে ভাগ থাকিব, ইয়াত নাথাকিব। ইন্টিগ্ৰেটেডটো কোনে সংগ্ৰহ কৰিব? এইটো কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰিব। তাৰমানে সেইটো ৰাজ্যৰ পাবলগীয়া নহয়, সেইটো ৰাজ্যই পাবলগীয়া। তাৰমানে ইণ্টাৰষ্টেট যিটো আপোনাৰ বাণিজ্য, যিটো আন্তঃ ৰাজ্যৰ যিটো বাণিজ্য, তাৰমানে ধৰক আপোনাৰ মহাৰাষ্ট্ৰত আপোনাৰ কিবা বস্তু উৎপাদন হ'ল, সেইটো অসমলৈ আহিল, তাৰমানে সেইটো আপুনি ইন্টিগ্ৰেটেড মানে সেইটোৰ ওপৰত যিটো কৰ ব্যৱস্থা হ'ব সেইটো কেন্দ্ৰীয় চৰকাৰে ল'ব। তাৰমানে আপোনাৰ এই ক্ষেত্ৰত মই কৈছো যিটো আপোনাৰ জিএছটি হ'ল, সেই জিএছটি ধৰক আপোনাৰ 12%, আকৌ ইন্টিগ্ৰেটেড যিটো জিএছটি হ'ব সেইটোকে আকৌ বেলেগকে হ'ব নেকি? নহয়, সেইটোৰ ভিতৰতে থাকিব। আচ্ছা, যিটো আপোনাৰ ধৰি লওক 12% থাকিব, তাতে আপোনাৰ আবকাৰী কৰ, এক্সাইজ ডিউটি কিমান হ'ব, কিমান শতাংশ মানে আপোনাৰ আবকাৰী থাকিব, তাত লিখা থাকিব। সেইটো আপোনাৰ সেইটো কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰিব। তাৰ ওপৰত যিটো সংহত থাকিব তাৰো এটা হাৰ থাকিব, যে 12%ৰে আপুনি ধৰি লওক এটা সামগ্ৰীৰ ওপৰত 12% ধাৰ্য কৰা হৈছে জিএছটি, তাৰে ধৰি লওক আপোনাৰ আবকাৰী হৈ গ'ল 4%, 4% ধৰি লওক আপোনাৰ সংহত জিএছটি হ'ল, আৰু 4% আপোনাৰ ৰাজ্যিক জিএছটি হ'ল। তাৰমানে আপোনাৰ মানে কথাটো এনেকুৱা আৰু একেলগত যিটো আপোনাৰ সংগ্ৰহ কৰি আছিলে সেই বস্তুটো কোনোপধ্যে বেলেগকে আকৌ ইয়াৰ বাহিৰে নাযাব, সেইটো আপোনাৰ ইন্টিগ্ৰেটেডেই হওক বা চেন্ট্ৰেল জিএছটি হওক বা ৰাজ্যিক জিএছটি হওক, সেই বস্তুটো সমূলে আপোনাৰ একেলগত লোৱা হয়। আৰু এইটোৱে হৈছে জিএছটিৰ বিশেষত্ব। এইটো আচলতে মানে চাবলগীয়া হলে যে আপোনাৰ যিটো জটিল ব্যৱস্থা আছিলে কৰৰ, সবলীকৰণ কৰা হৈছে। তাৰমানে এতিয়া আমি গ্ৰাহকে হওক বা উৎপাদনকাৰীয়ে হওক বা মধ্যভোগীয়ে হওক, গোটেই বস্তুটো আপোনাৰ একে কৰ ব্যৱস্থাৰ অধীনত আনিবলৈ চেষ্টা কৰিছে। আৰু ইয়াৰ পৰা মানে গোটেই আটাইকেইটা পক্ষই উপকৃত হ'ব বুলি মানে ধাৰণা কৰা হৈছে, যে এটা সামগ্ৰীৰ লগত উৎপাদনকাৰী বা ব্যৱসায়ী, উপভোক্তা আৰু চৰকাৰ জড়িত হৈ থাকে। এই তিনিওটি পক্ষই জিএছটিৰ পৰা উপকৃত হ'ব বুলি আশা কৰিব পৰা যায়। কাৰণ ব্যৱসায়ীসকলে অতি সাধাৰণ মানে সহজভাৱে কম্পিউটাৰ বা মোবাইল এপ্লিকেশ্যনৰ যোগেদি জিএছটি, যে এটা আপোনাৰ এপ্লিকেশ্যন দিয়া হৈছে, মোবাইল এপ্লিকেশ্যন, মোবাইল এপ বুলি কোৱা হয়, মোবাইল এপটো ডাউনলোড কৰি পেলাই তেওঁলোকে নিজাববীয়াকৈ অফিচলৈ নোযোৱা তেওঁলোকে সেই কৰৰ বিৱৰণ তেওঁলোকে দিব পাৰিব আৰু কৰ পৰিশোধ কৰিব পাৰিব। আৰু ঠিক তেনেদৰে যিটো আগতে হৈছিলে কেছকেডিং ইফেক্ট বুলি কয়, যে কৰৰ ওপৰত কৰ হয়, সেই ব্যৱস্থাটো জিএছটিত নাথাকিব। তাৰ বাবে আপোনাৰ ব্যৱসায়ীৰ লগতে উপভোক্তাসকলেও সকাহ পাব, আৰু চৰকাৰী কৰ্তৃপক্ষইও কৰ সংগ্ৰহত ক্ষিপ্ৰতা লাভ কৰিব আৰু কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। আৰু সেইবাবেই আশা কৰিছে যে চৰকাৰে, যে আমাৰ দেশৰ জিডিপি জিএছটি
বলবৎ কৰাৰ পাছত 2% বৃদ্ধি হ'ব পাৰে। আচ্ছা, যেটো মানে ভালে মানে দেশৰ বাবে হয়। আৰু এতিয়ালৈকে জিএছটিৰ অধীনত পেট্ৰলিয়াম বাকী বহু সামগ্ৰী ধৰা হৈছে, কিন্তু ইয়াৰ আওতালৈ অনা হৈছে পেট্ৰলিয়াম সামগ্ৰী আৰু ধঁপাতযুক্ত সামগ্ৰী এতিয়ালৈকে জিএছটিৰ আওতালৈ অনা হোৱা নাই। হয়তো ভৱিষ্যতে আনিব পাৰে। তাৰমানে এতিয়ালৈ আপোনাৰ কিমান সামগ্ৰী আপোনাৰ জিএছটিৰ আওতালৈ আহিছে বুলি ভাবে আপুনি? এতিয়ালৈকে যিখন শেষৰ মিটিং সভা হৈ গ'ল, জিএছটিৰ কাউন্সিল মিটিং বুলি কয়, কাউন্সিল মিটিং, সেইখন শ্ৰীনগৰত হৈছিলে। শ্ৰীনগৰত আপোনাৰ 18 মে তাৰিখে 2017 18 মে তাৰিখে শ্ৰীনগৰত জিএছটি কাউন্সিল মিটিংখন হৈ গৈছিলে, শেষৰ মিটিংখন। তেতিয়ালৈকে 1211 বিধ সামগ্ৰীক 98টা ভাগত বিভক্ত কৰি জিএছটিৰ হাৰসমূহ নিৰ্ধাৰণ কৰা হৈছে এতিয়ালৈকে। আচ্ছা, তাৰমানে আপোনাৰ ইমানখিনি সামগ্ৰী আপোনাৰ যিটো আওতালৈ তাৰমানে ইয়াৰ বাহিৰতো বহুত সামগ্ৰী আছে এতিয়ালৈ মই সামৰি লোৱা হোৱা নাই। সেইবিলাক তাৰ বিষয়ে চিন্তা চৰ্চা কৰি থকা হৈছে। আৰু এই যে মই ক'লো জিএছটি কাউন্সিল, তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন স্থানত, মাজতে আমাৰ নৰ্থ ইষ্টতো হৈ গ'ল এখন সভা, তেনেদৰে সভা সমিতি কৰি পেলাই তেওঁলোকে সকলো মানে ৰাজ্য চৰকাৰৰ লগত সমিল মিলেৰে এইটো আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰি আছে। আচ্ছা, আপুনি যিটো ভাবে জিএছটি কৰাৰ বাবে সুবিধা অসুবিধা কিবা কোনটো আমাৰ কাৰণে সুবিধা হ'ব বা কিবা অসুবিধা হ'ব, তেনেকুৱা কিবা আছে নেকি আপুনি ক'ব পাৰে? এনে চাবলৈ গ'লে তেনেকুৱাতো অসুবিধা আচলতে গোটেই পৰোক্ষ কৰটো বহন কৰে উপভোক্তাসকলে। যদি বেছিকৈ দিবলগীয়া হয় উপভোক্তাসকলে দিবলগীয়া হ'ব, আৰু যদি কমকৈ দিবলগীয়া হয় তেতিয়াহ'লে উপভোক্তাসকলে উপকৃত হ'ব। আৰু সেই কাৰণে চৰকাৰে জিএছটি যিটো নিৰ্ধাৰণ কৰিছে প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত বেলেগ বেলেগে কৰা হৈছে। এতিয়ালৈকে আপোনাৰ 5টা স্তৰত জিএছটিৰ যিটো মানে কৰৰ ৰেট যিটো বুলি কয়, হাৰ বুলি কয়, সেই কৰৰ হাৰটো 5টা ভাগত বিভক্ত কৰি কৰা হৈছে। কিছুমান সামগ্ৰীৰ ওপৰত 0% জিএছটি বলবৎ কৰিছে। যিবিলাক নিত্য প্ৰয়োজনীয় সামগ্ৰী আছে বা আমাৰ কৃষিজাত সামগ্ৰী আছে সেইবিলাকৰ ক্ষেত্ৰত 0% জিএছটি নিৰ্ধাৰণ কৰিছে। কিছুমান সামগ্ৰীৰ ওপৰত 5%, কিছুমান সামগ্ৰীৰ ওপৰত 12%, কিছুমান সামগ্ৰীৰ ওপৰত 18%, আৰু একেবাৰে উচ্চতম 28%, সেইবিলাক আচলতে বিলাসী সামগ্ৰী, যিবিলাক লাক্সাৰী গুডছ আছে সেইবিলাকৰ ওপৰত 28% জিএছটি নিৰ্ধাৰণ কৰিছে, যাতে সৰ্বসাধাৰণ জনতাৰ অসুবিধা নহয়। আচ্ছা, এই ক্ষেত্ৰত মই এটা কথা ক'বলগীয়া আছে। ধৰক আমি ইমান দিনে ধৰক আপোনাৰ টেলিফোন বিল যিটো আপুনি সেৱা কৰ আমি দি আছিলো 15%, 15%, এতিয়া নাইবা ধৰক ক্ৰেডিট কাৰ্ড টেলিফোন বিল আমি দিবলৈ আছিলো, তেতিয়া 15% আমি সেৱা কৰিব দিছিলো। এতিয়া আপোনাৰ এইটো ক্ষেত্ৰত কিমান শতাংশ? যদি আমি শুনামতে বা পেপাৰে দেখা মতে মানে 18% হৈছে বুলি, তাৰমানে উপভোক্তা এতিয়া এইটো ক্ষেত্ৰত আপোনাৰ 3% বেছি দিবলগীয়া হ'ব পাৰে। মানে মই কৈছোৱে কোনো সামগ্ৰীৰ ক্ষেত্ৰত কৰ অলপ বাঢ়িব পাৰে আৰু কোনো সামগ্ৰীৰ ক্ষেত্ৰত কৰ কমিব, আৰু সেৱা ক্ষেত্ৰত অলপ কৰৰ বৃদ্ধি হোৱাৰ আশংকা আছে। আচ্ছা, তাৰমানে আচলতে আমাৰ চৰকাৰে যাতে উপভোক্তাই যাতে সুবিধা নাপায়, পৰোক্ষ কৰৰ যিটো বিভিন্ন স্তৰ আছিলে সেইটোৰ পৰা যাতে অসুবিধা নাপায়, সেইকাৰণে একক এটা কৰ ব্যৱস্থা, পৰোক্ষ কৰ ব্যৱস্থা কৰা হৈছে, আৰু মানে উপভোক্তাই লাভৱান হ'ব। আৰু লগতে মানে আপোনাৰ দেশৰ মানে ৰাজহ বৃদ্ধি হ'ব, যিটো দেশৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব। আৰু আশা কৰা হৈছে যে আমাৰ ঘাটি বাজেটখন হয়তো 5-10 বছৰৰ ভিতৰত ৰাহি বাজেটলৈ পৰিৱৰ্তন হ'ব। মানে আচলতে এতিয়াও ধৰক সুফল এটা পাম জিএছটিৰ জৰিয়তে। যিসমূহ দেশত এতিয়ালৈকে জিএছটি বলবৎ হৈছে সেইসমূহ দেশৰ পৰা যদি আমি চাওঁ তেনেহলে আমি উপকৃত হ'ব লাগে। তথাপিও আমি এতিয়াও আগবাঢ়ি গৈ আছো। আচলতে ইয়াৰ সুফলটো হয়তো আমি আৰু 5 বছৰৰ পিছতহে কুফল হৈছে তাৰ প্ৰকৃত ছবিখন আমি হয়তো আৰু ইয়াৰ 5 বছৰৰ পিছতহে আমি গম পাব পাৰিম। আচ্ছা, আচলতে মানে দীৰ্ঘম্যাদী আমি যে উপকাৰ বা সুফল পাবলৈ হলে মানে বৰ্তমান ক্ষেত্ৰত হয়তোবা আমাৰ অলপ অসুবিধা হ'ব পাৰে, কিন্তু আপোনাৰ কোৱা মতে যে আমি
অনাগত দিনত আমি দীৰ্ঘ সময়ৰ পিছত আমি নাগৰিক আমি লাভান্বিত হ'ব পাৰে। শ্ৰী হাজৰিকা, ইমান ডাঙৰ এটা অধ্যায়, এইটো আপোনাৰ এই অলপ সময়ৰ ভিতৰতে আমি সম্পূৰ্ণ লৈ শ্ৰী হাজৰিকা, আপোনাৰ সৈতে গুৰুত্বপূৰ্ণ GSTৰ বিষয়ে আলোচনাৰ জৰিয়তে আমাৰ শ্ৰোতাই উপকৃত হ'ব বুলি আশা কৰিছো, আৰু ইয়াৰ বাবে আপোনাক অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ।